নমস্কাৰ লেটছ লাৰ্ণ উইথ নয়ন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি অসম সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। আসাম এট এ গ্লেন্স। অ'কে, চ' যদি এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে ভিডিঅ'বোৰ চাব ভালকৈ আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ঠিক আছে, চ' আজিৰ যিটো বিষয় হয় সেইটো একদম বেছিক কনচেপ্টৰ ওপৰত হয়। ঠিক আছে, তো বেছিক কনচেপ্ট যেনে অসমৰ প্ৰথম কুৱেশ্যনটো, অসমৰ যিটো ষ্টেট এন্থেম হয়, ৰাজ্যিক যিটো সংগীত হয়, সেই সংগীতটোৰ নাম আমি সকলোৱে জানো, অ' মোৰ আপোনাৰ দেশ। ঠিক আছে, অ' মোৰ আপোনাৰ দেশ হ'ল অসমৰ যিটো ৰাজ্যিক সংগীত, সেইটোৰ নাম। ঠিক আছে, তো নেক্সট কুৱেশ্যনটো হ'ল কেপিটেল। অসমৰ কেপিটেল আমি সকলোৱে জানো কি অসমৰ কেপিটেল হ'ল কি? অসমৰ কেপিটেল হ'ল দিছপুৰ। ঠিক আছে, লাৰ্জেষ্ট চিটি, অসমৰ যিটো চবতকৈ বা আটাইতকৈ ডাঙৰ চহৰ, সেই ডাঙৰ চহৰটোৰ নাম কি? ডাঙৰ চহৰটোৰ নাম হৈছে গুৱাহাটী। ঠিক আছে, অসমৰ আটাইতকৈ ডাঙৰ চিটিৰ নাম কি? গুৱাহাটী। নেক্সট কুৱেশ্যন হ'ল অসমৰ গভৰ্ণৰজনৰ নাম কি? ঠিক আছে, অসমৰ যিজন প্ৰেজেণ্ট গভৰ্ণৰ হয় সেইজনৰ নাম হ'ল প্ৰফেচৰ জগদীশ মুখী। ঠিক আছে, অসমৰ যিজন গভৰ্ণৰ এট প্ৰেজেণ্ট তেওঁ হৈ আছে। ঠিক আছে, জগদীশ মুখী। নেক্সট কুৱেশ্যন, হু ইজ দ্য চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? আমি সকলোৱে জানো, আমি চবে তেওঁক মৰমত মামা বুলি মাতোঁ। তেওঁৰ নাম হ'ল হিমন্ত বিশ্ব শৰ্মা। ঠিক আছে, নেক্সট কুৱেশ্যন হ'ল অসমত এতিয়া মুঠ কিমান জিলা আছে? ঠিক আছে, টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্টছ প্ৰেজেণ্ট ইন আছাম। অসমত মুঠ জিলাৰ সংখ্যা কিমান হয়? 34টা। ঠিক আছে, 34টা হ'ল টোটেল অসমৰ মুঠ জিলা। টোটেল এৰিয়া, অসমৰ যিটো ক্ষেত্ৰফল মাটিকালি, সেইটো কিমান? 78,438 স্কুৱাৰ কিলোমিটাৰ। ঠিক আছে, আৰু আমি আগবাঢ়ি আছোঁ। নেক্সট কুৱেশ্যন হৈছে কি পপুলেশ্যন, অসমৰ যিটো 2011 চনৰ 2011 চনৰ চেঞ্চাছ মতে অসমৰ যিটো জনসংখ্যা মুঠ পপুলেশ্যন কিমান আছিলে? 3,12,05,576, 312,05576 ইমান পপুলেশ্যন আছিলে কি অসমৰ 2011 চেঞ্চাছ মতে। অ'কে, আকৌ চেঞ্চাছ 2021ত হ'ব, তেতিয়া আৰু বাঢ়িব জনসংখ্যা। নেক্সট কি আছে চাওক, ষ্টেট লেংগুৱেজ, অসমৰ যিটো ৰাজ্যিক ভাষা, সেই ৰাজ্যিক ভাষাটোৰ নাম কি? ষ্টেট লেংগুৱেজ হ'ল এছামিজ। অসমৰ অসমীয়া ভাষাই হ'ল ৰাজ্যিক ভাষা। ঠিক আছে, এতিয়া আমি সকলোৱে জানো কি ষ্টেট ডান্স, অসমৰ যিটো ৰাজ্যিক নৃত্য হ'ল, সেই ৰাজ্যিক নৃত্যটোৰ নাম কি? ৰাজ্যিক নৃত্যটোৰ নাম হ'ল বিহু। আমি সকলোৱে গম পাওঁ এই কুৱেশ্যন আনচাৰটো। নেক্সট কুৱেশ্যন কি ষ্টেট ৰিভাৰ, অসমৰ যিটো ৰাজ্যিক নদী হয়, সেই ৰাজ্যিক নদীটোৰ নাম কি? ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ বাহিৰে আৰু বহুতো নদী আছে। ঠিক আছে, যেনে বৰাক হয়। ঠিক আছে, তো যিটো আমাৰ ৰাজ্যিক নদী সেইটো হ'ল ব্ৰহ্মপুত্ৰ। ঠিক আছে, নেক্সট কুৱেশ্যন কি চাওক, ষ্টেট এনিমেল, অসমৰ যিটো ৰাজ্যিক মানে প্ৰাণী হয়, সেইটোৰ নাম হ'ল কি? এশিঙীয়া গড়, ওৱান হৰ্ণ ৰাইন'। ঠিক আছে, আপোনালোকে ভিডিঅ'বোৰত অলপ স্পেলিং মিষ্টেক পাব পাৰে, তাৰ বাবে মানে একো ভাবিবলগীয়া কথা নাই, কাৰণ স্পেলিং অলপ প্ৰব্লেম হৈ যায়, কিন্তু যিবিলাক পইণ্ট টু দ্য আনচাৰ হয় সেইবিলাক সহি আছে। অ'কে, নেক্সট কুৱেশ্যন চাওক, ষ্টেট ট্ৰী, অসমৰ যিটো ৰাজ্যিক গছ হয়, সেই ৰাজ্যিক গছটোৰ নাম কি? হলং। আমি সকলোৱে জানো, বহুতবাৰ কুৱেশ্যন আহি থাকে, অসমৰ যিবিলাক কম্পিটিটিভ এক্সাম হয় সেইবোৰত আহিয়ে থাকে। ঠিক আছে, আচ্ছা, এই ভিডিঅ'ত মই 20টা মানে তেনেকুৱা বেছিক কুৱেশ্যন ডিছকাছ কৰি আছোঁ। নেক্সট মই ভাবি আছোঁ যে এই চিৰিজটো কণ্টিনিউৱাছ কৰি গৈ থাকিম। ঠিক আছে, যিমানখিনি পৰা যায় আমি এৰাউণ্ড
500 হোক 1000 হোক আমি কন্টিনিউ সিরিজটো কৰি থাকিম ঠিক আছে সো কি কুৱেশ্যনটো আমি ডিছকাছ কৰিলোঁ জাষ্ট অসমৰ যিটো ৰাজ্যিক গছ হয় সেই গছটোৰ নাম কি হলং গছ ঠিক আছে নেক্সট কি ষ্টেট ফ্লাৱাৰ অসমৰ যিটো ৰাজ্যিক ফুল হয় সেইটোৰ নাম কি ফক্সটেইল অৰ্কিড কপৌ ফুল ঠিক আছে আমি সকলোৱে জানো নাচনীসকলে সেইটো কি কৰে চুলিত লগায় ঠিক আছে ফক্সটেইল অৰ্কিড কপৌ ফুল বহুত বিখ্যাত হয় অসমৰ সেইকাৰণে ইয়াক ৰাজ্যিক ফুল বুলি কোৱা হয় কিন্তু আজিকালি সেইটো প্ৰায় নাইকিয়াই হ'বলৈ ধৰিছে ঠিক আছে নেক্সট কুৱেশ্যন কি আছে চাওক ষ্টেট বাৰ্ড মানে কি ৰাজ্যিক চৰাই ঠিক আছে তো অসমৰ যিটো ৰাজ্যিক চৰাই হয় সেই ৰাজ্যিক চৰাইটোৰ নাম কি হোৱাইট উইংড উড ডাক যাক আমি অসমীয়াত কি বুলি কওঁ দেওহা বুলি কওঁ ঠিক আছে ষ্টেট বাৰ্ড কি দেওহা হোৱাইট উইংড উড ডাক বুলি কওঁ ঠিক আছে নেক্সট কুৱেশ্যন কি টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্ক অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমানটা আছে অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা আছে কেইটা 7টা ঠিক আছে অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে 7টা নেশ্যনেল পাৰ্ক হৈছে 7টা নেক্সট কুৱেশ্যন চাওক লেজিসলেচাৰ মানে কি বিধানসভা কনষ্টিটিউয়েন্সি ঠিক আছে অসমৰ মুঠ বিধানসভাৰ মানে সমষ্টি কেইটা আছে কিমান সিট আছে টোটেল 126টা সিট আছে ঠিক আছে নেক্সট ৰাজ্য লোকসভাত কিমানটা সিট আছে 14টা ঠিক আছে লোকসভাত টোটেল সিটৰ সংখ্যা কিমান 14টা ওকে নেক্সট কুৱেশ্যন কি ৰাজ্যসভাত টোটেল কিমানটা সিট আছে ঠিক আছে ৰাজ্যসভাত টোটেল 7খন সিট আছে আৰু আমি লাষ্ট কুৱেশ্যনটোত আহি পালোহি অসম কিহৰ বাবে বিখ্যাত বা জনাজাত ঠিক আছে আসাম ইজ ফেমাছ ফৰ হোৱাট আমি সকলোৱে জানো অসম চাহৰ বাবে বিখ্যাত ঠিক আছে আৰু কি আসাম সিল্ক এৰি মুগা ৰেচম সেইবোৰৰ কাৰণে অসম বহুত বেছি বিখ্যাত হয় ঠিক আছে অসমৰ টি পুৰা বিশ্ব বিখ্যাত হয় ঠিক আছে ওকে সো আমি এইকেইটা কুৱেশ্যন ডিছকাছ কৰিলোঁ আজি 20টা কুৱেশ্যন হোপ আপোনালোকে ভাল পাইছে ভাল পালে ভিডিঅ'বোৰ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ